এই বুথ বিজয় অভিযানত আমাৰ মাজত উপস্থিত লখিমপুৰ সংসদীয় সমষ্টিৰ সাংসদ আৰু আমাৰ নিৰ্বাচন পৰিচালনা সমিতিৰ মুখ্য আহ্বায়ক প্ৰধান বৰুৱা ডাঙৰীয়া, আমাৰ উমেশ দাস ডাঙৰীয়া, আমাৰ মণ্ডলৰ সভাপতি, জিলাৰ সভাপতিকে আদি কৰি আমাৰ ইয়াত সমবেত বিশিষ্ট লোকসকল, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, ভাৰতীয় জনতা পাৰ্টীয়ে আজিৰে পৰা বুথ বিজয় অভিযান নামৰ এটা প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ আধাৰত আমাৰ প্ৰতিটো বুথ আৰু আমাৰ কাৰ্যকৰ্তা অৰ্থাৎ আমাৰ বুথ সমিতিৰ সদস্যসকলে বুথটোৰ প্ৰতি ঘৰ ৰাইজৰ ঘৰলৈ যাব, ভাৰতীয় জনতা পাৰ্টীৰ পতাকা সেই ঘৰখনত উত্তোলন কৰিব আৰু একোটাকৈ ষ্টিকাৰ আমি পৰিয়ালটোৰ দেৱালত সন্নিৱিষ্ট কৰিম আৰু আমাৰ চৰকাৰৰ কাৰ্যকালত হোৱা সফলতাৰ 50টা বিৱৰণীৰ সৈতে আমাৰ দলে প্ৰচাৰ কৰা পুস্তিকা এখনো আমি পৰিয়ালটোক প্ৰদান কৰিম। এই গোটেই কামখিনি পৰিয়ালটোৰ সন্মতি সহকাৰে হ'ব। যিটো পৰিয়ালে সন্মতি দিয়ে তাতহে পতাকা আমি উত্তোলন কৰিম বা যিটো পৰিয়ালে সন্মতি দিয়ে তাতহে আমি ষ্টিকাৰ সংযোজিত কৰিম। আৰু এই কাৰ্যসূচী সমগ্ৰ ৰাজ্যতে আজি আৰম্ভ হৈছে। জালুকবাৰী সমষ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে মই আমাৰ সমষ্টিৰ এই নিৰ্দিষ্ট বুথটোত আজি 4 ঘৰ বা 4টা পৰিয়ালৰ মাজত গৈ এই কামখিনিৰ সমাধান কৰিলোঁ আৰু গোটেই অসমতে আজি এই কাৰ্যসূচী আৰম্ভ হৈছে। মই আমাৰ কাৰ্যকৰ্তাসকলক আহ্বান জনাম যে অতি সুন্দৰভাৱে যাতে এই কাম পৰিচালনা কৰে আৰু যিটো পৰিয়ালৰ সন্মতি আছে তাতেহে পতাকা যাতে আমি লগাওঁ। কাৰোবাৰ যদি আপত্তি থাকে আমি পতাকা লগাব নালাগে বা ষ্টিকাৰ লগাব নালাগে। সন্মতি থকা পৰিয়ালখিনিতহে ইয়াক আমি সন্নিৱিষ্ট কৰিম। পুনৰ এবাৰ মই আটাইকে ধন্যবাদ জনাই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বুথ বিজয় অভিযান সফল হওক তাকে কামনা কৰি মই মোৰ বক্তব্য সামৰিছোঁ।